নমস্কাৰ। অহাকাইলৈ নতুন বছৰ 2024 চনৰ প্ৰথমটো পূৰ্ণিমা তিথি অৰ্থাৎ 25 জানুৱাৰী তাৰিখে এই পূৰ্ণিমা তিথি পালন কৰা হ'ব। বৃহস্পতিবাৰ এই পূৰ্ণিমা পুহ মাহৰ পূৰ্ণিমা বুলি কোৱা হয়। এই তিথিত সূৰ্য আৰু চন্দ্ৰ নিজৰ সম্পূৰ্ণ আকাৰত থাকে। এই তিথিত পবিত্ৰ নদীত গা ধোৱা, দান কৰা আদি কাৰ্য কৰিলে শুভ বুলি কোৱা হয়। প্ৰভু নাৰায়ণ, মা লক্ষ্মীৰ আৰাধনা কৰিলে ধন প্ৰাপ্তি হয়। ৰাতিপুৱা গা পা ধুই সূৰ্যদেৱক অৰ্ঘ্য দিয়া, সন্ধিয়া চন্দ্ৰদেৱ, মা লক্ষ্মী, নাৰায়ণক পূজা কৰিলে বা ক্ষীৰৰ ভোগ দিলে মহাপুণ্য হয়, সৌভাগ্য উপস্থিত হয়। সন্ধিয়া চন্দ্ৰদেৱক এলতা পানীত গাখীৰ, চেনি, বগা ফুল আদিৰে অৰ্ঘ্য প্ৰদান কৰি ক্ষীৰৰ ভোগ অৰ্পণ কৰিব। কাইলৈ যদি গুড়, তিল আৰু ঊণি বস্ত্ৰ প্ৰদান কৰা হয় তেতিয়াহ'লে আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব। ধন্যবাদ।